হেৰি আপুনি পুলিচৰ মানুহ নহয়? কিবা সন্দেহ আছে? নহয় মানে আমাৰ তেখেতক দেখিছিল নেকি বাৰু কৰবাত? কোন এখে? মানে মোৰ মানুহজনৰ কথা কৈছো। ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গ'ল, এতিয়ালৈকে উভতি অহা নাই, দেখিছেনে? মই চিনি নাপাওঁ নহয় আপোনাৰ মানুহজনক। তেনেহলে বলকচোন, চলে ঘৰতে মানুহজনৰ ফটো আছে, তাকে চালে আপুনি দেখিলে চিনি পাব। মই এতিয়া আপোনাৰ লগত গৈ পেলাই আপোনাৰ মানুহজনৰ ফটো চাবগে লাগে? অ, তেতিয়াহে দেখিলে কৰবাত তেখেতক চিনি পাব। তাৰ ট্ৰাইক আছে নেকি? ইখনো বন্ধ সিখনো বন্ধ। মই কি কৰো বাৰু? তাৰে ফোন কৰাহে লাগে। পইচা তই ক'ৰ পৰা ওলালি? আজ মাছ অকলে অকলে আপুনি কি বকি আছে? ব্যৱহাৰ ভাল কৰিবি, বকি আছে বুলি কয় নেকি? এই বিহু চত মই যিমান পইচা পাওঁ হিচাপত আপুনি ব্যৱহাৰটো বহুত ভাল পাই আছে। তই বিহুতে লাগি থাক। ইফালে থিয়েটাৰ পাৰ্টিয়ে তোক বিচাৰি মোক হাহাকাৰ কৰি আছে। থিয়েটাৰ পাৰ্টি বিচাৰিছে তোক নিব এবাৰ। ক'ৰ পাৰ্টি ছাৰ? এখন নতুন হোম থিয়েটাৰ। হোম থিয়েটাৰ নতুনকে ওলাইছে? ৰিচেণ্ট। আচ্ছা, পইচা দিবনে ছাৰ? 9 মাহত বনাই দিব। 5 5 লাখ দিছে। গণেশগুৰি থিয়েটাৰখন আহিব, তোক 5 এখন দিব, বোলো চাবলৈ যাবি বুজিছ? মই গৈ কি কৰিব লাগিব ছাৰ? চাহত লাগি দিবি। মানে চাহৰ পৰা মোৰ ইচ্ছা কুকুৰ আৰম্ভ হৈ গৈছে। ডাইলগ এটা মাতি শুনাই পেলা। দুটা মই ভাতৰ কাৰণে আজি মোক গুলি মাৰি দিলা নব। আৰে কি হৈছে আজি? ধুবাৰ দোকান চব বন্ধ যে? বিহাৰত কিবা ফেষ্টিভেল আছে নেকি? যেতিয়ালৈকে গোটেই পইচা আপুনি নিদিছে গোটেই দিনতে আপুনি দোকান বন্ধই পাব। মোৰ ধুবাৰ লগত কি লেনদেন বেয়া দেখিম? এই দুবাৰ কথা কৈছে, বিহুত নি পেলাই যিটো টুকুচা দিছে কাণতলীয়া চৰ লাগে। এগ্ৰিমেণ্টৰ কাণতলীয়া চৰ কথা লিখা আছে। থিয়েটাৰৰ এগ্ৰিমেণ্ট বাবা, ভালকে তন্নকে চাইহে চহী কৰিবি। পইচা মই থিয়েটাৰলৈ গুচি যাওঁ নেকি বাৰু? মোৰ মতে তই যোৱাটো ভাল, কাৰণ বহুত কম এক্টৰৰ ভাগ্যতহে এইটো মিলে। পইচা তাত মোৰ লোনটো কি হ'ব ছাৰ? ভেৰাইটিজ ৰোল থাকিব, চিকেন ৰোল, পৰ্ক ৰোল, ভেজ ৰোল। চব মই কৰিব লাগিছে। আৰু কোনে কৰিব? আৰু মেইন পাৰ্টটো তই চাব লাগিব। বোলে ড্ৰপ চিনৰ বাঁহডাল বান্ধিব লাগে, তই বান্ধিব লাগিব। বোলে চেটটো লুটিয়াই দিব লাগে, তই লুটিয়াব লাগিব। কোনোবা এক্টৰ আহি ক'ব মোহন মোৰ চুটযোৰ ক'ত, কোনে উলিয়াই দিব? তই উলিয়াই দিবি। চব মই কৰিব লাগিছে। তাৰ মাজতে পাৰিলে দৰ্শকৰ মাজত বাদাম চাদাম বেছিও অলপ এক্সট্ৰা কামানি কৰিব পাৰিবি। এই বাদাম 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 বাদাম। ছাৰ ন মই পালোহি, মানে এইখন ধুবাৰ দোকানলৈ আহিলো, এইখনো বন্ধ দেখোন। বিশ্বাস কৰক ছাৰ। দিয়ক গৈ আছো দিয়ক। এইটো ধৰচোন, তই এটা কাম কৰ বুজিছ? কি ছাৰ? তই বিহাৰৰ পৰা আহি যা, কিয় ছাৰ? এই কাপোৰযোৰ ধুৱাই লৈ আন। বিহাৰত গ'লে ছাৰ কাপোৰযোৰহে ঘূৰি আহিব, মই ঘূৰি নাহিম চাগে। থিয়েটাৰ 9 মাহ অকলে কেনেকে চলিবি? তাৰমানে মই অকলে ঘূৰিব লাগিব। লগত কোন থাকিব? আপুনি থাকিব। মোৰ চাকৰি তেতিয়াহ'লে মই চিনিয়ে নাপাওঁ। উপায় এটা আছে, তোক GPS লগাই দিব লাগিব। ঘৰত থাকি মই মনিটৰিং কৰি থাকিম, মানে ছাৰ চাই থাকিম তই ক'ত ক'ত যাৱ। থিয়েটাৰত কষ্ট অকণমান আছে ছাৰ। আছে আৰু বহুত কামটো নিজে নিজে কৰিব লাগিব। এতিয়া ইয়াত তোৰ কাপোৰ এটা ধুব লগা হ'লে মণিবয়ে ধুই দিয়ে, তাত তোৰ নিজে ধুব লাগিব কাপোৰ। নিজে ধুব লাগিব। আকৌ নাটকৰ চিনত যদি ডাইলগ দি দিয়ে, মোহন যোৱাৰ আগতে এই কাপোৰযোৰ ধুই থৈ যা মোহন। তেতিয়া মই ক'ম ছাৰ মোৰ আজি বেলেগ কাম আছে, দেউতা বেলেগ কাম আছে। তেতিয়া আৰু তই ঘটিটো ক্লেপ পাবি নে ৰাইজৰ? কিলেপ নাপাম। কি কৰিলে কিলেপ পাম ছাৰ? ধুই একদম চাকাত চাক বনাই আগত মেলি দিব লাগিব। তেতিয়া কিলেপ আহি যাব। হা এতিয়া প্ৰেক্টিচ এখন কৰিব লাগিছিলে, কেনেকে কৰো ছাৰ? বিচাৰিলে কাপোৰ কিমান আছে? কাপোৰ পইচা এই যদি প্ৰেক্টিচ এটা কৰি দিওঁ একে দিম হে। মোৰ কাপোৰ তোক মই ধুবলৈ দিম, নালাগে দেচোন। এই প্ৰেক্টিচ এখন কৰো, চিনাকি কাপোৰ হ'লে মোৰ ধুই ভাল লাগিব ছাৰ। নালাগে মোৰ বেয়া লাগে নহয় তোক কাপোৰ দিবলৈ। মই মানে থিয়েটাৰ যোৱাত আপুনি নিবিচাৰিছে। ধুনীয়াকে ধুবি, শুকুৱাই আনিবি, লেঠা এটা মৰিল।